जब से मुझे मैंने देखा सनम तेरी आँखों में तुम तेरी सांसों में तुम तेरी राहों में तुम চিকলি আগত দেখি আৰু নাযাবা পাপা কত নাযাওঁ চিন্তা কৰিব নালাগে এনেই অলপ ঘূৰি আছো পাপা এই ৰাতিৰ পৰিৱেশ কি ধুনীয়া চাচোন একো গাড়ী মটৰ একো নাই ৰাস্তাৰ কাষত বহি এতিয়া কি শান্তি দিনত হ'লে চাচোন কি অশান্তিৰ পৰিৱেশ দিনত মানুহৰে হাল্লা চাবিনে গাড়ীৰে হাল্লা চাবি বা এতিয়া আৰু কমপ্লিট বেলেগ সেই পৰিৱেশ আৰু নাই বেলটা এই ৰাতি ক'ৰ পৰা আহিলি নৰান নোহোৱাতো আজিকালিতো দেখাই নাপোৱা হৈছোঁ পাতি দেখো বাইকেৰে পুতিৰে ইয়াতে কি কৰি আছা আমি এনেই অলপ হাৱা বতাহ খাইছোঁ ৰাতিৰ কথা এই বাবুৱে বৰকে কৈ আছে বাহিৰত অলপ আহে বোলে সেইকাৰণে লৈ আহিলোঁ পিছে তই ক'ত যাব আছে ৰাতি মই অলপ খোজ কাঢ়িব আছো আজিকালি খোজ নাকালি বৰ বেয়া এই কিবা ডায়েবেটিছ বোলা বেমাৰটো আছে না সেই বেমাৰটোৱে ধৰে যদি খোজ নাকাঢ়া এই ডাক্তৰে মোক অলপ খোজ কাঢ়িব দিছোঁ সেইকাৰণে অলপ খোজ কাঢ়ি ফুৰিছোঁ পাপা এইটো কোনিও কেনে মানুহ দেখো গলটা দুখোটা চিঙু হৈ আছে কিয় পাপা এনেকুৱা মানুহ থাকে নেকি টিকলু চুপ থাক মানুহক কেনেকৈ কথা ক'ব লাগে নাজানা নেকি মানুহৰ আগত কথা ক'ব নাজানা তই আজিকালি বৰ বেছি হৈ গৈছে সেনেকৈ মোক কথা কয় নেকি কিয় পাতি ল'ৰাক কেনেকৈ শিক্ষা দিছে এনেকুৱা মানুহৰ লগত কথা পাতে নেকি ল'ৰাই এই ভাই তই বেয়া নাপাবি এই সৰু ল'ৰা না কি নাজানো কিয় এইবিলাক কথা ক'লা বুজি তই যেন বেয়া নাপাবি দে তই ভাই ক'ত যাবা আছে যা ঠিক আছে তেনেহ'লে আহিছোঁ এই ল'ৰাক ভাল শিক্ষা দিবি টিকলু বেটা ডাঙৰক এনেকৈ কথা নকয় সি কিমান বেয়া পাইছে জানা তই কি সি বিৰাট দুখ পাই গৈছে এতিয়া বল ঘৰত যাওঁ বল চাওঁ টিকলু বেটা এটা ফটো মাৰোঁ নামাৰা পাপা চাওক এইফালে ঘূৰি লোৱাচোন এইফালে দেউতা মোৰ টাবেলত ফটো মাৰিব নেকি এইবাৰ মাৰা দেউতা এইবিলাক কোনে সজাইছে ন ইমান ধুনীয়া কৰিছে মোৰ কিবা আজি ইয়াতে উঠি থাকিবলৈ মন গৈছে দেউতা যাওঁ বল ইয়াৰ পৰা তোমাৰ মায়ে ৰখি থাকিব দেউতা আৰু অলপ সময় ৰ'ব না মোৰ বহুত ভাল লাগিছে দেউতা নাই আৰু ৰ'ব নোৱাৰোঁ থাকা যে দেউতা অকলে থাক মই যাওঁ এতিয়া বলো দেউতা পাপা ক'ত লৈ আহিলে আপুনি মোক এতিয়া এইটো মিউজিয়ামে কিমান ধুনীয়া মিউজিয়াম দেখিছা মিউজিয়াম কি বস্তু শুনিছা তই এই পাপা কোৱা না তুমি মোক মিউজিয়াম কি বস্তু দেখিলো মিউজিয়াম মানে হ'ল বহুত পুৰণা বস্তু ইয়াতে জমা ৰাখে আৰু তাতে বহুত মানে ধুনীয়া বস্তু দেখা পায় সেইটো মিউজিয়াম দেউতা এইবিলাক বস্তু চাই মোৰ একো ভাল লগা নাই দেউতা ঘৰত যাওঁ বল ঘৰত দেখো আহো কৈছিলি এতিয়া আৰু কিয় ঘৰত যাওঁ বুলি ক'লি অলপ বস্তুবিলাক চা ভাল বস্তু এই দেউতা এইবিলাক বস্তু মই নাচাওঁ মই ঘৰত যাওঁ ব'লা দেউতা ব'লা বেটা আহিবতো পেহলি পাগলা হৈ আছিলি এতিয়া যা কৈছে তই আৰু বস্তু কি বুলিলে বুজি পাবি বল যাওঁ বল তই আজি পাৰে মোৰ লগত ক'তো যাব নোৱাৰিবি খালি আহো ক'ত থাকা এই দেউতা মোৰ যে ভাল লগা নাই বস্তুবিলাক চাই এইবিলাকো বস্তু চাইনে সেইকাৰণে গুচি আহিছোঁ এইবিলাক বস্তুৰ মূল্য তই বুজি পাবি যেতিয়া অলপ ডাঙৰ হ'বি তেতিয়া ঘূৰি আৰু তাতে যাওঁ কৰিবি এই বাপেক পুতেকে এইবিলাক কি কথা পাতি আছে ইমান মই ক'ত গৈছিলি পিছি দি আছোঁ মই অলপ মিউজিয়াম দেখাব নিলোঁ এই দুটামান ফটো দেখা পাই দাউৰি লাগিছে ঘৰত আহো কৈছোঁ অলপ চাওঁ বুলি ভাবিলোঁ ইয়াত থাকি চাব নোৱাৰা
হেৰি আপুনি হ'লে অকলে অকলে মিউজিয়াম চাব ল'ৰাটোক লৈ যায়, মোক নিলে কি হ'ল হয়? মোক নিব নোৱাৰে আপুনি। মোক নিলে কিবা খৰচা হ'ব বুলি ভয়তে নিলে আপুনি। সেইটো কথা নহয়, আমি এনেই অলপ ফুৰিব গ'লোঁ দুটাই, তাতে দেখা পাই মিউজিয়ামত সোমালোঁ আৰু। এইটো আৰু কি ডাঙৰ কথা হ'ল? তোকো নিব লাগে যদি নিম দে। পৰহি দিনা ওলবি, পৰহি লৈ যাম দে, গোটেইকেইটা ওলবি, যাম তাতে। এতিয়া ভাত বাৰ যা, টিকলিৰো বোলে ভোক লাগিছে। তেনেহ'লে ব'ল ভাত খাওঁ ইয়া।